মণিপুৰত কালি উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা অসম সন্তান শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বাৰদেহ আজি ইম্ফলৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হৈছিল। কিন্তু বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে আজি সন্ধিয়া যোৰহাট বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিব লগা হয়। কাইলৈ পুৱা 7:30 শ্বহীদগৰাকীৰ নশ্বাৰদেহ বৰঝাৰ বিমানবন্দৰ পাবহি। শ্বহীদ জোৱানগৰাকীৰ নশ্বাৰদেহ আজি আহি নোপোৱাৰ বাবে ইতিমধ্যে বাক্সাৰ থৈকাৰাকুছিলৈ ৰাওনা হোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আদবাটৰ পৰা গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰিছে। অসম চৰকাৰৰ হৈ স্বাস্থ্যমন্ত্ৰী তথা কেবিনেট মুখপাত্ৰ কেশৱ মহন্তই কাইলৈ পুৱা বৰঝাৰ বিমানবন্দৰত উপস্থিত থাকি শ্বহীদগৰাকীক সন্মান জনাব।